শুরু থাকিবলৈ জায়গা নাই, তাৰপিছত ভাত বনাবলৈ সুবিধা নাই, হাগিবলৈ জায়গা নাই, পানী খাবলৈ এতিয়া ডুবি আছে। আমাৰ ইয়াত প্ৰেচিডেণ্ট কাউন্সিলৰ নদী কাইটবান দি পিনি এটাও কালবাৰ পানী যাবলৈ নথলে, তাৰপিছত আকৌ মেইন ৰোডটো হিলাই মাৰি ৰোডটো বান্ধি আহিলে। তাৰপিছত আগত চিঙা আছিলে, আমি য'ত চিঙা আছিলে ইয়াত আমি কালবাৰ থবি, ৰাইজে কৈছিলে নামানে ঠিকাদাৰে বান্ধি পিনি আমাক আজি জলমগ্ন কৰি দিলে আৰু আমাৰ ঘৰ বাৰী চব ডুবি গৈছে। গৰু চৰু থাকিবলৈ জাগা নাই, তাৰপিছত ভাত বনাবলৈ সুবিধা নাই, হাগিবলৈ জাগা নাই, পানী খাবলৈ এতিয়া ডুবি আছে। কাইটবান দি পেলাই এনেকুৱা হৈছে, আমাৰ পানী বেছি হৈছে আৰু ঘৰ ভিতৰবিলাক চব সোমাইছে। এতিয়া আৰু বুঢ়ী মা আছে, ক'ত থাকিম ক'ত নাথাকিম।